গাইজ ক্ৰিকেট খেলত প্লেয়াৰবোৰে এনেকুৱা বগা ৰঙৰ ক্ৰীম লগাই ক্ৰিকেট খেলা নিশ্চয় দেখিছে। আচলতে এই ক্ৰীমটোনো বাৰু কিয় লগাই জানেনে? ট্ৰেইনবোৰৰ ওপৰত থকা এই গোল গোল বস্তুটোৰ কাম কি জানেনে? এনেকুৱা আৰু বহুতো এমেজিং ফেক্ট জানিবলৈ নিশ্চয় আজিৰ এই ভিডিঅ'টো অকণো স্কিপ নকৰি শেষলৈকে চাই থাকিব। চ' পলম নকৰি বলক ফেক্ট ছিৰিজৰ আজিৰ এই ভিডিঅ'টো কণ্টিনিউ কৰোঁ। কাছু হ'ল এই পৃথিৱীৰ ভিতৰত সকলোতকৈ বেছি বছৰ জীয়াই থকা প্ৰাণীবোৰৰ ভিতৰত এবিধ। ই প্ৰায় 200 পৰা 250 বছৰ জীয়াই থাকিব পাৰে। বৰ্তমান পৃথিৱীত 300ৰো অধিক কাছুৰ প্ৰজাতি পোৱা যায়। প্ৰতি বছৰে 23 মে' তাৰিখে বিশ্ব কাছু দিৱস পালন কৰা হয়। আপুনি জানেনে কণী এটাৰ ভিতৰতকৈ কণী এটাৰ বাকলিত বেছিকৈ কেলছিয়াম থাকে। আপোনাৰ নিচিনা দেখা আৰু 6জন মানুহ এই পৃথিৱীত আছে, কিন্তু তেওঁলোকক লগ পোৱাৰ চান্স মাত্ৰ 9%। আপুনি জানেনে গোটেই পৃথিৱীৰ ভিতৰত সকলোতকৈ প্ৰথমে গছ কাটিবলৈ বাধা দিয়া দেশখন হ'ল নৰৱে। তাজমহল গোটেই পৃথিৱীৰ ভিতৰত সকলোতকৈ বেছি মানুহে চাব যোৱা মহল। প্ৰতিদিনে গোটেই পৃথিৱীৰ পৰা প্ৰায় 12,000 লোকে এই তাজমহল দৰ্শন কৰিবলৈ আহে। টাইপৰাইটাৰ শব্দটো হ'ল সকলোতকৈ দীঘল শব্দ যিটো কীবৰ্ডত এবাৰতে টাইপ কৰিব পৰা যায়। সময়তকৈ আগতে জন্ম হোৱা শিশুবোৰৰ বেছিভাগ শিশুৱে লেফ্ট হেণ্ডেড হয়। গাইজ ট্ৰেইনবোৰৰ ওপৰত গোল গোল এই বস্তুবোৰ কিয় থাকে জানেনে আপুনি? এইবোৰ থকাৰ কাৰণ হ'ল যে ট্ৰেইনৰ ভিতৰত হোৱা প্ৰেছাৰখিনি যাতে এই বিন্দাবোৰৰ মাজেৰে বাহিৰলৈ ওলাই যাব পাৰে। যদি এইবোৰ বনোৱা নাথাকিল হয় তেতিয়া ট্ৰেইনৰ ভিতৰৰ প্ৰেছাৰখিনিৰ ফলত ট্ৰেইনখন ডিছবেলেঞ্চ হৈ দুৰ্ঘটনা সংঘটিত হোৱাৰ চান্স থাকে। আপুনি ব্যৱহাৰ কৰি থকা মোবাইল ফোনটোত টয়লেট ছিটতকৈও 10 গুণ বেছি কীটাণু লাগি আছে। গাইজ ক্ৰিকেট খেলবিধ আমি সৰুৰে পৰা খেলি আহিছোঁ আৰু আমি ভাৰতীয়সকলে এই ক্ৰিকেট খেলবিধ বহু ভাল পাওঁ। IPL হওক বা ৱৰ্ল্ড কাপ সকলোতে ভাৰতৰ সৰু ডাঙৰ গাঁও চহৰ সকলো মানুহে ক্ৰিকেট খেল চাই ভাল পায়। কিন্তু আপুনি মন কৰিছেনে ক্ৰিকেটাৰসকলে নিজৰ মুখত এনেকুৱা বগা ৰঙৰ এবিধ ক্ৰীম লগাই লয়। আচলতে এই ক্ৰীমটো কি জানেনে? এই ক্ৰীমটো ক্ৰিকেটাৰসকলে ধুনীয়া দেখিবলৈ নহয়, ৰ'দৰ পৰা নিজৰ স্কিনটো প্ৰটেক্ট কৰিবলৈহে লগায়। এই ক্ৰীমটোৱে ছানস্ক্ৰীমৰ দৰে কাম কৰে, কিন্তু ইয়াত জিংক অক্সাইডৰ এটা মিক্সাৰ থাকে, যাৰ ফলত ৰ'দত থাকিও তেওঁলোকে ভালকৈ খেলিব পাৰে। চ' আজিৰ ভিডিঅ'টোত এইখিনিয়ে। যদি আপোনাৰ আজিৰ ভিডিঅ'টো চাই ভাল লাগিল নিশ্চয় ভিডিঅ'টো লাইক কৰিব, কাৰণ আপোনালোকৰ প্ৰতিটো লাইকে এনেকুৱা ভাল ভাল ভিডিঅ'বোৰ বনাই যাবলৈ মোক আৰু বেছিকৈ মটিভেট কৰে। আৰু আপোনাৰ ফ্ৰেণ্ডছ ফেমিলিৰ লগত এই ভিডিঅ'টোৰ লিংক আপোনাৰ ফেচবুক হোৱাটছএপ ইনষ্টাগ্ৰাম সকলোৰে জৰিয়তে শ্বেয়াৰ কৰিব আৰু তলত কমেণ্ট কৰি নিশ্চয় জনাব যে এই ভিডিঅ'টোত কোনটো ফেক্ট জানি আপোনাৰ সকলোতকৈ বেছিকৈ ভাল লাগিল। আৰু আপুনি যদি এতিয়াও আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে কি কৰি আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব একদমেই নাপাহৰিব, যাতে এনেকুৱা এমেজিং ফেক্টবোৰ আপুনি সকলোতকৈ আগতে জানিব পাৰে। তো আকৌ লগ পাম আৰু এটা নতুন ইণ্টাৰেষ্টিং ভিডিঅ'ৰ লগত। তেতিয়ালৈ গুড বাই।